Hi friends, welcome to my new channel Experiment Assam. তো মোৰ এই চেনেলটোৰ আজি এইটো নতুন ভিডিঅ' হয়। তো আজি এই ভিডিঅ'টোত মই দেখুৱাব বিচাৰিম যে কেৰাচিন আৰু ফেভিকুইক যোনটো আমাৰ মাৰ্কেটত পোৱা যায়, তো এই দুয়োটা মিক্স কৰিলে মানে কেনেকুৱা পদাৰ্থ উৎপন্ন হয় এইটো মানে দেখুৱাব বিচাৰিম। তো ভিডিঅ'টো আগলৈ চাই থাকক। তো বন্ধুসকল, তো মোৰ হাতত এইটো আছে ফেভিকুইক 10 টকা দামৰ। তো এইটো আছে আমাৰ কেৰাচিন তেল। তো এই দুটা আমি এতিয়া মিক্স কৰিম, মানে কেনেকুৱা পদাৰ্থ উৎপন্ন হয় আপোনালোকক দেখুৱাইছোঁ। তো এইটো এতিয়া খুলি দিম মই। এইটো এনেকৈ খুলি ল'লোঁ। তাৰপিছত আপোনাৰ এইটো মানে খুলিব লাগিব। তো আমি এইটো এতিয়া ফুটাব নালাগে। তো ফেভিকুইকৰ এইটো মানে বস্তুটো আছে মানে খোপাটো, তাৰমানে ইয়াৰ পিছত আমি এনেকৈ লগাই দিম। তো এতিয়া আমি এইটো মিক্স কৰিম। আপোনালোকে চাই আছে। তো ফ্ৰেণ্ডছ, তো আপোনালোকে দেখিবলৈ পালে যে ফেভিকুইকটো মানে তলত গৈ কিনে একদম লাগি ধৰিছে। তো সেইটো আমি উলিয়াই আপোনালোকক দেখুৱাম। তো এনেকুৱা ধৰণে, আৰু ফেভিকুইকৰ যদি পৰিমাণ বেছিকৈ দিয়া হয়তো অলপমান বেছিকৈ মানে অলপ টান হৈ যায় বস্তুটো। তো এইখিনি আপোনালোকক দেখুৱাম, মই চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, দেখি লৈছে মই কেৰাচিনখিনি গুচাই দিছোঁ। তো এনেকুৱা এটা বস্তু ওলাই আহিছে। এইটো আপোনালোকে চাই থাকক কেনেকুৱা এইটো মানে একদম চুইংগামৰ দৰে মানে বস্তু। এইটো চুইংগামৰ দৰে ওলাই আছে। এইটো চাব পাৰে, হাতত লাগি নধৰে, এনেকৈ ধৰে যদিও অলপমান ধৰে, কিন্তু এনে তেনেকৈ নাথাকে আৰু এইটো বহুত গৰম হৈ আহিছে, মানে বহুত উত্তাপিত হৈছে এইখিনি। বন্ধুসকল, তো আপোনালোকে এইটো ঘৰত একেবাৰে ট্ৰাই নকৰিব। তো কেৰাচিনৰ লগত মানে সংমিশ্ৰণটো অলপমান লগ হৈছে, এইটো উপৰিভাগ মানে লগ হোৱা নাছিল। তো মোৰ হাতত এনেকৈ বহুত উষ্ণ, হাত এতিয়া মোৰ বহুত গৰম হৈছে, মানে ইমান উষ্ণতা হৈছে। এইটো আপোনালোকে চাব পাৰে, ঘৰত যাতে কোনেও কেতিয়াও ট্ৰাই নকৰে এইবোৰ মানে মই আপোনালোকক দেখুৱাৰ কাৰণে মানে কথাটো জনাই দিয়াৰ কাৰণে মানে মই বস্তুটো দেখুৱাইছোঁ এই ভিডিঅ'টোত। তো ভিডিঅ'টো আগলৈ চাই থাকক। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে যে ফেভিকুইক আৰু কেৰাচিন তেল মিক্স কৰিলে মানে কেনেকুৱা পদাৰ্থ উৎপন্ন হয় আপোনালোকে দেখিলে। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। তো আমাৰ এই নতুন চেনেল, অসমৰ মানে নতুন চেনেল এক্সপেৰিমেণ্ট এছাম RTB চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। তো এনেকুৱা ভিডিঅ' আৰু আপোনালোকৰ মাজলৈ আনিম। তো আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে বা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আজিলৈ ইমানেই। তো বাই।